guys, welcome to our new vlog. কি খবৰ? আৰু মই আছোঁ বৰ্তমান নগৰত আছোঁ। এটা বিশেষ কাৰণটো হৈছে বিয়া খাব আহিছিলোঁ। কাৰ বিয়া লাহে লাহে গম পাই থাকোঁ আৰু এতিয়া আমি অহাৰ হ'ল দুদিন হ'ল বা দুদিনমান হ'ল। এতিয়া বৰ্তমান ৰাতি হৈছে। আমি মানে চিডিউল কৰি আছোঁ বাৰ দিনটো চিডিউল কৰিব মানে সেই কিবা কৰি মানে চিডিউল কৰিম। তাৰপিছত এইটো চকেজটো চিডিউল কৰিব আছে, বস্তু ভৰাব আছে। এই বেগ চেগ চিডিউল কৰিলোঁ বাৰু বেছিখিনি বৰ্তমান তলত থাকিব বৰ্তমান চব উৎপাত হৈছে। বৰ্তমান উৎপাত হৈছে বস্তু ওলাম আৰু খালক তাৰপিছত আপোনালোকক দেখাইছোঁ। এইবিলাকৰ অলপ চিডিউল হৈছে, কিন্তু সিমানো চিডিউল হ'লে চিডিউল কৰিব পাৰিলে মই মনটো ভাল লাগি থাকে আৰু বাৰু ভাল হ'ব ভাবি আছে। গাইজ আমি এতিয়া বজাৰ কৰিব আহিছোঁ। কাপোৰ ল'বলৈ হ'লে ভিন্দো বজাৰ কৰি আছোঁ আৰু বিয়া কইনাৰ বজাৰ কৰিছোঁ। কুৰ্তা চাই আছে। গৰম বহুত উৎপাত ভিন্দো বিয়া ক্ষেত্ৰত বিয়াৰ কাৰণে এয়া আৰু মানুহবিলাকক আৰু আমাৰ এতিয়া কচমেটিকৰ বস্তু কিনিব ৰখিছে। এতিয়া আমি নামো আৰু চাওঁ কথাটো খুলি ঢিলা মানে এইটো টাইটটো মাৰা হোৱা নাই যে ঢিলাইতে লাগিছে আৰু এইটো জোখত হ'ব মানে আপোনাৰ ফিটিং হ'ব। যদি আপোনাৰ ফিটিং লাগে আপুনি চোৱাচোন এইটো লওঁ নেকি? আৰু আমাৰ বজাৰ কৰা হৈ গ'ল। আৰু বজাৰ কৰাৰ পিছত আমি এইটো গিফ্ট পালোঁ। ধুনীয়া বিউটি বক্স এটা গিফ্ট দিছে তাৰ দোকানৰ ফালৰ পৰা। আমাৰ ৰাতিয়ে হৈ গ'ল, এতিয়ালৈকে আমাৰ বাজাৰে হয় নাই। কাপোৰ চিলাব দিছে আমাক সেই দিপৰাৰ পৰা অলপ দেৰি হ'ব বুলি কৈ এতিয়ালৈকে হয়ে নাই। সেই খোজকাঢ়ি যাই আছে আমাৰ সেই দুই মহাৰাজ আগে আমি দুটা পিছে যাই আছোঁ আৰু আমাৰ এতিয়াও পাতৰত ঘূৰি আছোঁ কৰি আৰু কাপোৰ কিনিব আহিছে। আমাৰ চলিকেইটা আটা পাৰি আছে বজাৰ কৰবাক লগি চলিকেইটাই কি ব'লা পিছত চাবা ব'লা ষ্টাইলত যোৱা। চলিৰ কাপোৰ বজাৰ কৰিব যাব এতিয়া। পেঞ্চিল হ'ব ভাগৰুৱা প্ৰাণী দৰে কাপোৰ চাই আছে। কাপোৰ পচন্দ হয় নাই। আমাক চিলাব দিয়া কাপোৰ তাই দিলাক আৰু লৈ যাই আছোঁ। এতিয়া আমি আৰু ঘৰত যাম। গাইজ আমাৰ বাই মাংস বনাই আছে। এতিয়া পূৰা মেখেলা চাদৰ পিন্ধি ভাত বনাই আছে। মাংস তো গাইজ আজি হৈছে বিহু মানে বিহু উৰুকা, কাইলৈ গৰু বিহু। আৰু আমাৰ বাহুকেইটা পিঠা বনাই আছে বিহু বুলি আৰু বিয়া বুলিও দেখাই আছোঁ বল। আমাৰ বাহু পিঠা বনাই আছে, এজনী বৌ আৰু এটা আমাৰ বা বিয়া বুলি বিহু বুলি।
কাষেদি বহি দিয়া এইবোৰ পিঠা বিয়া বুলি চব আহি গেল আহিলা একো নকৰে দিয়া নাজানো খাই দিয়া পোৱা খাই এয়া এখন গাড়ী সেয়া এখন গাড়ী আহি গ'ল মানুহ এজনী নামিবই পৰা নাই এইবিলাক নামিব পৰা নাই মা লাইটটো দি দিয়কচোন অ গাড়ীত গেল গাড়ীত আহিছা মাইনুৱে জাপি দিছিলে শাৰী ইফালে ওলমি গৈছে ইফালে ওলমি তুলমি গৈছে চলো এইবিলাক মানুহ সেইবিলাক মানুহ এইয়া গাড়ীটোত মানুহ আছে ভিতৰত এইবিলাক মানুহ চব বিয়া বুলি আজি হাই ফ্ৰেণ্ডছ মই আহি গ'লোঁ আৰু ক'বাৰ পৰা ক'বাকলৈ মই আহি গ'লোঁ কি কাৰণত আহিছোঁ শুনো কওঁ বিয়া খাবা কৈয়ে দিলোঁ তাৰমানে ছাৰপ্ৰাইজ দিওঁ বুলি ভাবিছিলোঁ মই দেখছি না সিদিনা আছিলোঁ বকাজানৰ পিছত ঘৰৰ পিছত আৰু আজি আহি পালোঁ নগাঁও তো বহুত মানে ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে আপোনালোকে ভিডিঅ'গেলা চাই থাকোঁ আৰু দি থাকিম কিন্তু এতিয়া নেটৱৰ্কৰ বহুত প্ৰব্লেম সেইকাৰণে বাৰ মানে অৰিজিনেল ঘৰত আছোঁ অৰিজিনেল বাহাৰ অৰিজিনেল ঘৰত আহিছোঁ তো চাই থাকোঁ আৰু ভিডিঅ'গেলা তো গাইজ আজি এইখিনিয়ে আছিল ভিডিঅ'টো আৰু নতুন নতুন ভিডিঅ' আহি আছে আপোনালোকে চাব বহুত ইণ্টাৰেষ্টিং ভিডিঅ' আহি আছে যিহেতু গমেই পাইছে যি ভিডিঅ'টোত গমেই পালাক বাৰু বিয়াৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে তো জোৰোণৰ ভিডিঅ' চলি আছে বিয়াৰ ভিডিঅ' চলি আছে বহুত মানে আৰু 3-4টা ভিডিঅ' পাই যাব আপোনালোকে আৰু একেলগেও দি দিব পাৰোঁ চাওঁ সেইটো তো চাই থাকোঁ আপোনালোকে ভিডিঅ'বিলাক আৰু আমাৰ যিটো নিয়ম আমাৰ লোৱাৰ আছামৰ যিটো নিয়ম আৰু ইয়াৰ নিয়ম অলপ বেলেগ বেলেগ সেইকাৰণে ভিডিঅ'বিলাক কৰিম আমি তো চাই থাকোঁ চেষ্টা কৰিম আৰু যিমানখিনি পাৰোঁ ভিডিঅ'বিলাক কৰিব চেষ্টা কৰিম আপোনালোকে চাব আৰু জল্দি আমাক 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক তো ময়ো আহি গ'লোঁ আৰু পূৰা ধমাকা ভিডিঅ' আহি আছে তো আজিৰ কাৰণে বাই থেংক ইউ ফৰ ৱাচিং আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুন তেনেহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই